আমি সকলোৱে ক'বাত নহয় ক'বাত এটা কথা শুনিছোৱে বা পঢ়িছোৱে যে কোৱালিটি অভাৰ কোৱান্টিটি। মানে কোনো প্ৰডাক্ট, কোনো হেবিট বা কোনো বস্তুৰ কোৱালিটি ভাল হ'ব লাগে, কোৱান্টিটি কম হ'লেও একো নাই। মানে কোনো ব্যক্তিৰ এটা বস্তুৰ বিষয়ে জ্ঞান আছে, কিন্তু সেই বস্তুটোৰ বিষয়ে পুৰা মানে A to Z জ্ঞান আছে। আৰু এজন ব্যক্তি আছে যাৰ বহুত বস্তুৰ বিষয়ে জ্ঞান আছে, কিন্তু সেই বস্তুকেইটাৰ বিষয়ে A to Z জ্ঞান নাই, অলপ জ্ঞান আছে। মানে এজনৰ কোৱালিটি বেছি আৰু এজনৰ কোৱান্টিটি বেছি। তো বলক বন্ধুসকল, কোৱালিটি নে কোৱান্টিটি, আমাৰ কোনটোক বেছি গুৰুত্ব দিব লাগে এই দুটাৰ ভিতৰত, তাৰ ওপৰত এটা কাহিনী শুনিলোঁ। তো হাই গাইজ, মোৰ নাম ৰিতুল ৰয় আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেল ৰিতুল স্বাৰ্থলৈ। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগত পাণ্ডৱ আৰু কৌৰৱ উভয়ে যাদৱসকলৰ মানে যদুবংশৰ সৈন্যৰ সহায় বিচাৰিবলৈ দ্বাৰিকা গৈছিল। তেতিয়া শ্ৰীকৃষ্ণ স্পষ্টভাৱে উল্লেখ কৰিছিলে যে তেওঁ এই যুদ্ধত কোনো ধৰণৰ অস্ত্ৰৰ ব্যৱহাৰ নকৰিব। দুৰ্যোধন আৰু অৰ্জুনক শ্ৰীকৃষ্ণ আৰু নাৰায়ণী সেনা মানে কৃষ্ণৰ সেনাবাহিনীৰ মাজৰ পৰা এজনক নিৰ্বাচন কৰিব কোৱা হৈছিল। তেতিয়া দুৰ্যোধন নাৰায়ণী সেনাক বাছি লৈছিল, কাৰণ তেওঁ ভাবিছিলে যে নাৰায়ণী সেনা মানে বহুত ডাঙৰ সেনাবাহিনী, যিহেতু তেওঁ কুৰুক্ষেত্ৰৰ যুদ্ধত জয়ী হ'বলৈ সহায়তা কৰিব। আৰু অৰ্জুন লৈছিল শ্ৰীকৃষ্ণক। কিন্তু যেতিয়া যুদ্ধ আৰম্ভ হ'ল, যুদ্ধ যেতিয়া আগবাঢ়ি গৈ আছিল, তেতিয়া দুৰ্যোধনৰ নাৰায়ণী সেনা বাছি লোৱাৰ বিবেচনা ভুল সিদ্ধান্ততে পৰিণত হৈছিল। শ্ৰীকৃষ্ণ, যোনে কোনো ধৰণৰ অস্ত্ৰৰ ব্যৱহাৰ নকৰাকৈও পাণ্ডৱসকলক বিজয়ৰ পথত পৰিচালিত কৰিছিল। এই গল্প জীৱনত আমাক এটা কথা শিকালে যে পৰিমাণতকৈ বেছি গুৰুত্ব গুণমানক দিব লাগে, কোৱান্টিটিতকৈ বেছি গুৰুত্ব আমাক কোৱালিটিক দিব লাগে। যাৰ কোৱালিটি বেছি তাক বেছি গুৰুত্ব দিব লাগে। যদি তুমি এটা কাম কৰাৰ কাৰণে পৰিমাণ মানে কোৱান্টিটিৰ কথা নাভাবি যদি গুণমান মানে কোৱালিটিৰ গুৰুত্ব দিয়া বা কোৱালিটি থকা মানুহক গুৰুত্ব দিয়া, তেতিয়া তোমাৰ কামটো সফল হ'বই। পৰিমাণৰ তুলনাত মান বহুত দামী। অ'কে, আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক সহায় কৰিব। থেংকছ ফৰ ৱাচিং, কিপ ছাপৰ্টিং।